खुलुमबाय बडलेण्ड पाब्लिक रादाब नायगिरि नोंथांमोनखौ बरायबाय। गुवाहाटीयाव थानाय श्रीमन्त शंकरदेव कलाक्षेत्रआव एपीएससीआ बानजायनाय सिविल सार्भिस एग्जामिनेशनाव मोजाङै उथ्रिसारनाय आरो एडुकेशन बिफानाव जुनियर इन्जिनियारिंफोरनो एपइन्टमेन्ट लेटार एबा थिसनथाइ बिलाइफोरखौ राननानै होयो। गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्माया एपइन्टमेन्ट लेटार एबा थिसनथाइ बिलाइफोरखौ राननानै होयो। 2020 मायथाइनि एपीएससीनि खुंथायारि सिबिथायाव गोदानै थिसननाय मोननाय सा 655 फोरनो गिबि मन्थ्रिया हामलायथि होयो। इन्सपेक्टर अफ एक्साइज पदर नियुक्ति पत्र प्रदान কৰা হ'ব। ধন্যবাদ। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় খণ্ড উন্নয়ন বিষয়াৰ দুখন নিযুক্তি পত্ৰ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছো। সেয়া গ্ৰহণ কৰিবলৈ প্ৰথমে যোৰহাট জিলাৰ শ্ৰী গৌৰৱ বৰঠাকুৰক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। मख'नो गोनांदि भारतीय जनता पार्टी आरो लोगो हान्जाया दैदेननाय सोरखारा साख्रियाव थिसनथाइ बेलायाव जाख्ल'नाय गैयै राहा लादों। 2020 मायथाइनि एपीएससीनि खुंथायारि सिबिथाय आनजादाव मोजाङै आरो आब्रुथियै रोंगौसा बिनायसाफोरानो थिसनथाइ मोननो हादों। আজি বিভিন্ন পদত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ নিযুক্তি পত্ৰ ল'বলৈ অহা প্ৰাৰ্থীসকলৰ পিতৃ মাতৃ আৰু অভিভাৱকসকল আৰু আজি নিযুক্তি পোৱা প্ৰাৰ্থীসকল, পোনপ্ৰথমে মই আজি নিযুক্তি পোৱা আটাইবিলাক প্ৰাৰ্থীকে আমাৰ চৰকাৰৰ হৈ ৰাইজৰ হৈ উষ্ণ অভিনন্দন জনাইছো। আজিৰ দিনটোত আমি জলসিঞ্চন বিভাগৰ প্ৰায় 325 গৰাকী প্ৰাৰ্থীক কনিষ্ঠ অভিযন্তাৰ পদত নিযুক্তি দিব সক্ষম হৈছো। চিভিলত 249, মেকানিকেলত 64 এণ্ড ইলেক্ট্ৰিকেলত 12। যোৱা কেইবাটাও নিযুক্তি পৰ্বত ৰাজ্য চৰকাৰে আমাৰ বিভিন্ন বিভাগত খালী হৈ থকা সহকাৰী অভিযন্তা আৰু কনিষ্ঠ অভিযন্তাসমূহৰ পদসমূহ পূৰণ কৰাৰ বাবে প্ৰচেষ্টা কৰিছে আৰু এক প্ৰকাৰ ক'বলৈ গ'লে গড়কাপ্তানি বা লোক নিৰ্মাণ বিভাগৰ কনিষ্ঠ অভিযন্তাসকলক বাদ দিলে প্ৰায়বোৰ বিভাগতে নতুন অভিযন্তা আমি নিয়োগ কৰিবলৈ সক্ষম হৈছো। মই লোকসেৱা আয়োগক ধন্যবাদ জনাইছো, কাৰণ যোৱা 3টা বছৰত অসম চৰকাৰৰ যি এক্সপেণ্ডিচাৰ ৰাজহুৱা যিটো ব্যয়, সেই ব্যয়ৰ যিটো কেৰেক্টাৰ সি দ্ৰুত গতিত সলনি হ'ব ধৰিছে। ৰেভিনিউ এক্সপেণ্ডিচাৰৰ স্থানত ৰাজ্য চৰকাৰে কেপিটেল এক্সপেণ্ডিচাৰ বা মূলধনী ব্যয় নিৰন্তৰভাৱে বৃদ্ধি কৰাৰ প্ৰচেষ্টা কৰিছে। যোৱা বছৰ আমি প্ৰায় 20,000 কোটি টকা মূলধনী ব্যয় কৰিবলৈ সক্ষম হৈছিলোঁ। এই বছৰ সেই লক্ষ্যক আমি অতিক্ৰম কৰিব বিচাৰিছো আৰু মূলধনী ব্যয়ৰ বাবে আমাক অভিযন্তাসকলৰ অতিকে প্ৰয়োজন আৰু মই ভাবো যে তেখেতসকলৰ নিযুক্তিয়ে আমাৰ চৰকাৰৰ এই এক লক্ষ্য, সেই লক্ষ্যত উপনীত হ'বলৈ আমাক সহায় কৰিব। অভিযন্তাসকলৰ নিয়োগৰ ক্ষেত্ৰত আমি এটা মূলভূত পৰিৱৰ্তন কৰিব খুজিছো। আগতে লোকসেৱা আয়োগে প্ৰত্যেকটো বিভাগৰ বাবে সুকীয়াকৈ ইঞ্জিনিয়াৰিং সাৰ্ভিসৰ পৰীক্ষা পাতিছিল আৰু দেখা যায় যে প্ৰাৰ্থীসকলে এক প্ৰকাৰ মিউজিকেল চেয়াৰৰ দৰে ইটো বিভাগৰ পৰা সিটো বিভাগলৈকে তেওঁলোকে ঘূৰি থাকে। যদি ৰুৰেল ডেভেলপমেণ্টত পায়, ইৰিগেশ্যনত পায়, তাৰ দুদিন পিছত যদি লোক নিৰ্মাণ বিভাগত পায় তেওঁলোকে আকৌ তালৈকে গতি কৰে। উদ্দেশ্য আমি সকলোৱে বুজি পাওঁ, উদ্দেশ্য আমি জানো আৰু সেই উদ্দেশ্যবোৰ লাহে লাহে অসমত শেষ হ'ব লাগে। সেই কাৰণে এইবাৰ আমি
ইঞ্জিনিয়াৰৰ ৰিক্ৰুটমেণ্ট একেলগে কৰিম আৰু কোনে কি ডিপাৰ্টমেণ্ট পাব ইট উইল বি এ মেটাৰ অফ লাক আমি লটাৰী কৰি দিম যোনে য'ত ডিপাৰ্টমেণ্ট পায় তেওঁলোকে সেই ডিপাৰ্টমেণ্ট পাব মই ভাবোঁ যে আমাৰ ইতিমধ্যে তাৰ বাবে এইবাৰ বিধানসভাত আমি যেনেকৈ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰিক্ৰুটমেণ্ট ছাৰ্ভিচ এক্ট আনিছোঁ মই পাৰ্চনেল বিভাগক অনুৰোধ কৰিম যে প্ৰত্যেকটো ছাৰ্ভিচ ৰুলক ইন এবিয়েন্স ৰাখি এখন আইন প্ৰণয়ন কৰিব লাগে য'ত লোকসেৱা আয়োগৰ কৰ্তৃত্ব থাকিব যে গোটেইকেইটা বিভাগৰ ইঞ্জিনিয়াৰিং ছাৰ্ভিচৰ এক্সাম বছৰত তেওঁলোকে এবাৰ পাতিব আৰু ৰিক্ৰুটমেণ্ট উইল বি অন দ্য বেচিছ অফ লটাৰী যাৰ যি ডিপাৰ্টমেণ্ট পায় ইট উইল বি এ মেটাৰ অফ লাক কাৰণ আমাৰ মতে এটা পে স্কেলত কাক বেছিকৈ টকা খাব সুবিধা দিম সেইটো চৰকাৰৰ কনচিডাৰেশ্যন হ'ব নোৱাৰে চৰকাৰৰ কনচিডাৰেশ্যন হ'ব যে প্ৰত্যেকটো ডিপাৰ্টমেণ্ট আমাৰ কাৰণে ইম্পৰ্টেণ্ট আৰু প্ৰত্যেকটো ডিপাৰ্টমেণ্টক আমি একেধৰণে চলাব